মানকাছাৰৰ জাংগলত সহকাৰী কৃষি বিষয়া কাৰ্যালয়ৰ আৱাস নিৰ্মাণত ৰাইজৰ প্ৰতিক্ৰিয়া। ঠিকাদাৰে সঠিকভাৱে কাম কৰাৰ পিছতো একাংশ ব্যক্তিয়ে ঠিকাদাৰৰ বিৰুদ্ধে আনিছে দুৰ্নীতিৰ অভিযোগ। স্থানীয় ৰাইজে কামখিনি চোৱা চিতা কৰি থকাৰ মাজতো একাংশ ব্যক্তিয়ে ঠিকাদাৰৰ বিৰুদ্ধে সম্পূৰ্ণ মিছা অভিযোগ উত্থাপন কৰে যদিও এয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰে স্থানীয় ৰাইজে। আৱাস নিৰ্মাণৰ কামত বাউণ্ডেৰী ৱালৰ ব্যৱস্থা নথকাৰ বাবে অঞ্চলটোৰ ৰাইজে বাউণ্ডেৰী ৱালৰ বাবে ঠিকাদাৰজনক অনুৰোধ জনোৱাৰ পিছতেই ঠিকাদাৰজনে নিজৰ গাঁঠিৰ ধনেৰে বাউণ্ডেৰী ৱালৰ ব্যৱস্থা কৰি দিয়ে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে ঠিকাদাৰজনৰ কামত সন্তুষ্টি প্ৰকাশ কৰে। স্থানীয় ৰাইজে জনায় যে ভালদৰে আৱাস নিৰ্মাণৰ কাম চলি থকাৰ মাজতো একাংশ ব্যক্তিয়ে বাধা প্ৰদান কৰাত অঞ্চলটোৰ সচেতন ৰাইজ জাঙুৰ খাই উঠে। এই সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনায় যে এনেকুৱা ঘটনা যাতে পুনৰাই নঘটে তাৰ বাবে প্ৰশাসনে দৃষ্টি ৰাখিব লাগে আৰু পৰৱৰ্তী সময়ত আৱাস নিৰ্মাণৰ কাম সঠিকভাৱে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কেতিয়া দুৰ্নীতি হোৱা নাই। এতিয়া মানে ইয়াৰ যিটো উদ্বোধনীটো MLA ছাৰ আহিছিল, মই নিজে এইটো কৰিছিলোঁ উদ্বোধনীটো। তো ইয়াৰ বাউণ্ডাৰী নাছিল, তাৰপৰা কি কয় হাইটটো 2 ফুট আছিল, এইটো 5 ফুট কৰি দিছে মানে হাইটটো এই ইষ্টিমেট মতে। এইটো MLA ৰিকুৱেষ্ট কৰিলে, পাব্লিক যখন ৰিকুৱেষ্ট কৰিলে MLA ক'লে, MLA তখন ক'লে যে ভাই আপনি কাম কৰি দিয়ক, ফ্ল্যাট লেভেল কৰি দিয়ক। ফ্ল্যাট লেভেলো কৰি দিছে। মইতো একদম প্ৰথম ঠাইক ইয়াৰ প্ৰতি মানে জড়িত, ইয়াতে জড়িত আমি প্ৰথম ঠাইক মানে উদ্বোধনী মই কৰিছোঁ। কামের বিষয়ে মই যেটুক জানি খুব ভাল হৈছে। আর ঠিকাদার তেনেকুৱা মানুষ নহয়, ভাল মানুহ। আর তার লগত আমার মানে আরও 5-7 বছর আগৰ চিনাকি। ঠিকাদার কেতিয়াও এই ধরনের কথা ক'ব নোৱাৰে। যেহেতু সিমেন্ট না যায় মানে আজকে এইটো ঘরের মধ্যে বলে 250 ব্যাগ সিমেন্ট হলে হল, এই 500 ব্যাগ 450 ব্যাগ সিমেন্ট যায়। আর ইটা এই বাউন্ডারি তো নাই, বাউন্ডারি তো এস্টিমেটও তো নাই, কেতিয়াও নাই। সে করে দিছে, রিকোয়েস্ট মানিছে, পাবলিকের রিকোয়েস্ট মানছে, এই MLA রিকোয়েস্ট মানছে, করে দিছে। কিন্তু কাম তো কেতিয়াও খারাপ হওয়া নাই। হ্যাঁ, সম্পূর্ণ ভালো হয়েছে আমি জানা মতে। আর মই তো ডেলি মোর ঘর ইয়াতে এইটুকু ফিল্ডের সন্মুখতে মোর ঘর, মই তো ডেলি এক পাকে আছো। মোর জানা মতে তো কামটো ভালেই হয়েছে, মোর জানা মতে দুর্নীতি হওয়া নাই আর কি। তো এস্টিমেট হিসাবে যেটো কৰিব লগা আছিল তাতকৈ সৰু কৰিছে। বাউণ্ডাৰী নাছিল এষ্টিমেটত মোৰ জনা মতে, বাউণ্ডাৰীও দিছে। এইটো আর কি কামটো ভালেই হৈছে আর কি। আমার মতে বেয়া হোৱা নাই, ভালেই হৈছে। মোটামুটি প্ৰায় 1-1.5 মাহ মান হ'ল নেকি। ঠিকাদার যে কামখিনি কৰি আছে, ঠিকাদাৰৰ ব্যৱহাৰ কেনেকুৱা? আমিও ভালেই পাইছোঁ আর কি। ব্যৱহাৰ তেনেকুৱা ব্যৱহাৰ খারাপ পোৱা নাই, ভালেই ব্যৱহাৰ পাইছোঁ। মানে এই কাম যে কৰি আছে আপোনালোকে সম্পূৰ্ণ সহায় সহযোগিতা কৰি আছে? হয়, আমি যেটুক পাৰোঁ কৰি আছোঁ যাতে কামটো ভাল হয়। বাতৰি কেইবাটা হৈছে কামৰ পৰা, বাতৰিৰ বিষয়ে কি ক'ব? হয়তো নাজানো, আমি যেতিয়া বাতৰিটো কৰিছিল তেতিয়া আমি নাছিলোঁ, কোনে কৰিছে নাজানো আমি। মানকাছৰৰ পৰা অৰ্জুন ৰবি দাসৰ প্ৰতিবেদন, বাৰ্তা 365।